নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আমি অন্তৰভৰা অভিবাদন জনাইছো। অসমীয়া জাতি এক ভীষণ সংকটৰ সন্মুখীন হ'বলৈ গৈ আছে। অহা ২৭ নৱেম্বৰ ২০১৮ তাৰিখৰ দিনা নাগৰিকত্ব সংশোধনী বিধেয়কে যুটীয়া সংসদীয় সমিতিত অনুমোদন লাভ কৰাৰ দিশত গৈ আছে। যদি নাগৰিকত্ব সংশোধনী বিধেয়কে যুটীয়া সংসদীয় সমিতিৰ অনুমোদন লাভ কৰে, তেতিয়াহ'লে অহা লোকসভাৰ অধিৱেশনতে আৰু ৰাজ্যসভাৰ অধিৱেশনতে শীতকালীন অধিৱেশনতে এই বিধেয়ক আইনত পৰিণত হোৱাৰ দিশত আগবাঢ়ি যাব। আৰু যদিহে যুটীয়া সংসদীয় সমিতিত এই বিধেয়ক গৃহীতও নহয়, তথাপি বিজেপি দলে সকলো শক্তি প্ৰয়োগ কৰি হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব, এই সংকল্প তেওঁলোকে গ্ৰহণ কৰিছে। তাৰ কাৰণটো হ'ল তেওঁলোকে সমগ্ৰ পৃথিৱীৰ হিন্দু জাতিৰ প্ৰতি দায়বদ্ধ, হিন্দুসকলৰ প্ৰতি দায়বদ্ধ। এই কথা প্ৰতিপন্ন কৰিবলৈ, হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু হিন্দুসকলৰ হিন্দু বাঙালীসকলৰ এটা ভোট বেংক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কাম কৰিবলৈ গৈছে। কিন্তু এই কাম যদি কৰিবলৈ হয়, আমি অসমীয়া জাতিৰ নিশেষ হৈ যাম। আমি অস্তিত্বৰ সংকটত ভুগিম। আমাৰ ৰাজনৈতিক অধিকাৰ শেষ হ'ব, আমাৰ সামাজিক অৱস্থা বেয়া হ'ব, আমাৰ অৰ্থনৈতিক অৱস্থা আমি আকৌ বেছিকৈ লুণ্ঠিত হ'ম, আৰু আটাইতকৈ ডাঙৰ কথা, অসমীয়া ভাষা অসমতে সংখ্যালঘুৰ ভাষাত পৰিণত হৈ ৰাজ্যিক ভাষাৰ মৰ্যাদাৰ পৰা অৱনমিত হ'ম। আমি ত্ৰিপুৰাৰ মানুহৰ নিচিনা দুৰ্দশাগ্ৰস্ত হ'ব লাগিব। এনেকুৱা পৰিস্থিতিত সেইকাৰণে অহা ২৬ আৰু ২৭ নৱেম্বৰ এই দুটা দিনত আমি সমগ্ৰ অসমত প্ৰতিবাদ দিৱস উদযাপন কৰাৰ কথা কৈছোঁ। আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ফেচবুক বা টুইটাৰৰ জৰিয়তে আপোনালোকে দুটা বাক্য প্ৰচাৰ কৰক। সেই বাক্য দুটা হ'ল, উই অপ'জ দ্য আনকনষ্টিটিউচনেল এণ্ড এণ্টি-নেশ্যনেল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016, স্ক্ৰেপ দ্য বিল। এই বাক্য দুটা আপোনালোকে সকলোৱে প্ৰচাৰ কৰক আৰু সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাই দিওঁ যে আমি কেতিয়াও সংবিধান বিৰোধী, জাতিধ্বংসী আৰু অসমীয়া জাতিক খতম কৰি দিব পৰা এই বিধেয়ক মানি নলওঁ। দ্বিতীয় কথাটো হ'ল যে কেৱল ছ'চিয়েল মিডিয়াৰ জৰিয়তে নহয়, ২৬ আৰু ২৭ তাৰিখৰ দিনা প্ৰতিবাদ দিৱস কৰি তোলা হওক। চাৰিওফালে কেৱল প্ৰতিবাদ প্ৰতিবাদ আৰু প্ৰতিবাদ কৰি তোলা হওক। আপোনালোকে দিনত প্ৰতিবাদ কৰক, সন্ধিয়া জোৰ লৈ প্ৰচেছন কৰক, বন্তি প্ৰজ্বলন কৰক আৰু পুৱা প্ৰভাত ফেৰী কৰক। প্ৰত্যেকটো কাৰ্যসূচী আপোনালোকে আয়োজন কৰি আপোনালোকৰ নামঘৰ, আপোনালোকৰ মছজিদ, আপোনালোকৰ গীৰ্জা, আপোনালোকৰ মন্দিৰ, আপোনালোকৰ ক্লাবঘৰ, আপোনালোকৰ যিকোনো ৰাজহুৱা স্থানত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তোলক। আমাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা লাগে, আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ ব্যৱস্থা লাগে। এই দাবী আপোনালোকে উত্থাপন কৰক। আৰু এই মুহূৰ্তত মই আকৌ আপোনালোকক জনাব খুজিছোঁ, যদি ২৭ তাৰিখৰ দিনা যুটীয়া সংসদীয় সমিতি অনুমোদন হৈ যায়, ২৮ তাৰিখৰ পৰা সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষক কঁপাবৰ কাৰণে গণতান্ত্ৰিক আৰু অহিংসা কাৰ্যসূচীৰ কাৰণে আপোনালোক ওলাই আহক। আমি ৰাজপথলৈ ওলাই আহোঁ, সমগ্ৰ অসমীয়া জাতিয়ে একেস্বৰে কৈ দিওঁ যে আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক নালাগে। যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে, তেতিয়াহ'লে কোনো পধ্যে আমি ইয়াক মানি নলওঁ। আমি যুঁজিম, আমি জিকিম। জয় আই অসম।